কেৰ্কেটুৱা পোৱালিকেইটা কেনেকৈ পৰিলে জানো বাঁহটোৰ পৰা ওলাই পৰি আছে মই দেখিলোঁ কিমান ধুনীয়া পোৱালিকেইটা পিঠি 3ডাল আঁচ আছে বগা বগা আমাৰ অসমৰ কেৰ্কেটুৱাৰ আগতে ইয়াৰ কেৰ্কেটুৱা নিমিলে ইয়াত অসংখ্য কেৰ্কেটুৱা আছে বেছি ডাঙৰ নহয় 3টা পোৱালি চকুৱে মেলা নাই বতাহত পৰিলে নেকি বাঁহটো মই পাই ধুনীয়াকৈ চালোঁ কিহৰ পোৱালি তাৰপৰা গম পালোঁ কেৰ্কেটুৱা পোৱালিকেইটা চাওক চকুৱে মেলা নাই ইমান সৰু সৰু পোৱালি ইমান মৰম লাগে কামুৰিব বুলি ভয় লাগিছে কিন্তু কামোৰা নাই বাৰু 3টা তেনেকৈ পৰি শুই আছে এইটো বাঁহটো কিমান যাব আনি আনি ঘৰ বনাইছে ঘৰ বনাই পোৱালি জগাইছে সিহঁতি এই মধুৰি গছজোপাতে আছিলে বতাহত পৰিলে সুমিয়াই দিছোঁ এটা এটাকৈ তাৰপৰা গছজোপাত দি দিম এই গছজোপাত দি দিলোঁ মাকে আহি চাবহি আৰু মাকে পুৰা চিঞৰি আছে কিক 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 টিক টিক কৰি কৰি আপোনালোকেও যাতে এনেকুৱা প্ৰাণী পায় নামাৰিব